Hello guys, welcome to our channel exams. ইয়াতে আমি বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে ডিছকাছ কৰোঁ। চ' বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল গ্ৰাছলেণ্ডছ অফ চাউথ আফ্ৰিকা আৰ কল্ড। চাউথ আফ্ৰিকাৰ গ্ৰাছলেণ্ডক কি বুলি কোৱা যায়? ভেলছ বুলি কোৱা হয়। পাম্পা হৈছে আপোনাৰ চাউথ আমেৰিকা। ষ্টেপেছ মানে হৈছে আপোনাৰ USA, চাইনা, যিবিলাক ঠাণ্ডা জাগা আছে, চাইনা, কানাডা, ঠাণ্ডা জাগাৰ গ্ৰাছলেণ্ড। চাভানা হৈছে আফ্ৰিকা, তাৰপিছত ভেনেজুৱেলাৰ গ্ৰাছলেণ্ডক লানোজ বুলি কোৱা হয়। ঠিক আছে, ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ভেলছ, VELDS, ভেলছ। নেক্সট কুৱেশ্যনটো হ'ল পাম্পাছ আৰ গ্ৰাছলেণ্ড অফ, এতিয়া ক'লো পাম্পাছৰ ক'ত আছিল? চাউথ আমেৰিকা, পাম্পাছ। নেক্সট কুৱেশ্যনটো হ'ল দ্য য়ংগেষ্ট মাউণ্টেইন ৰেঞ্জ ইন দ্য ৱৰ্ল্ড ইজ হিমালয়াছ। এইটো উইচ অ'চেন ইজ এছ শ্বেপড? এছ শ্বেপডৰ অ'চেনটোৰ নাম কি আছিল? এটলাণ্টিক অ'চেন, এছ শ্বেপ। উইচ ইজ দ্য ছেকেণ্ড ডিপেষ্ট অ'চেন? ফাৰ্ষ্টটো জানে সকলোৱে পেচিফিক, ছেকেণ্ডটো হৈছে এটলাণ্টিক। ছেকেণ্ড ডিপেষ্ট অ'চেন ইজ এটলাণ্টিক। ঠিক আছে, নেক্সট কুৱেশ্যনটো হ'ল উইচ ইজ দ্য লিষ্ট চেলাইন এণ্ড চেলৱেষ্ট অ'চেন? লিষ্ট চেলাইন মানে হৈছে আপোনাৰ নিমখ, কমকৈ নিমখ থকা অ'চেনটোৰ নাম কি হৈছে? আৰ্কটিক অ'চেন। নেক্সট হুইচ কাউণ্ট্ৰি হেজ দ্য লাৰ্জেষ্ট কোষ্টলাইন ইন দ্য ৱৰ্ল্ড? কোষ্টলাইন মানে ধৰক এখন ভাৰতৰ মেপ, ধৰক এইখিনি দাক্ষিণাত্য, এইখিনি কোষ্টলাইন বুলি কোৱা হয়। লাৰ্জেষ্ট কোষ্টলাইন হৈছে কানাডাৰ কোষ্টলাইনটো লাৰ্জেষ্ট কোষ্টলাইন। সাগৰীয় তট বুলি কয়, সাগৰীয় তট। নাইল ৰিভাৰ হুইচ ইজ দ্য লংগেষ্ট ৰিভাৰ অফ দ্য ৱৰ্ল্ড ফ্ল'জ ইন নীল ৰিভাৰ ক'ত পৰে? যাই ফেলে ফ্ল' কৰি ফেলে মেডিটেৰিয়ান চি, ভূমধ্যসাগৰ। নেক্সট হৈছে হুইচ ইজ দ্য লাৰ্জেষ্ট গল্ফ ইন দ্য ৱৰ্ল্ড? লাৰ্জেষ্ট গল্ফ হৈছে আপোনাৰ গল্ফ অফ মেক্সিকো। Next question, the outermost layer of the earth is known as, outermost কি বুলি কোৱা হয়? crust, মাজৰটোক মেণ্টেল, outermost কোৱা হয় এইটো মিডিল পাৰ্ট, এইটো মিডিল, এইটো কোৰ হৈছে আপোনাৰ চেণ্টাৰ পাৰ্টক কোৰ বুলি কোৱা হয়। outermost হৈছে crust, মেণ্টেলটো মিডিল আৰু কোৰটো চেণ্টাৰ পাৰ্ট। ঠিক আছে বন্ধুসকল, ভিডিঅ'টো চাই যদি ভাল লাগিছে তেনেহ'লে আপোনালোকে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্টত লিখিব ভিডিঅ'টো কেনেকুৱা লাগিছে। ঠিক আছে, ধন্যবাদ।